সুপাৰষ্টাৰ ৰজনীকান্তৰ ছবিত দৰবাৰত এইবাৰ দেখা যাব অসম কন্যা ডেইজি। অসমৰ কেইবাগৰাকীও সন্তান নিজৰ অভিনয় প্ৰতিভাৰে উজ্বলি উঠিবলৈ সক্ষম হৈছে। ঠিক তেনে এগৰাকী অসম কন্যা ডেইজি দলেও নিজৰ অভিনয়েৰে বলিউডত ফুপনি পাতিবলৈ সক্ষম হৈছে। ইতিমধ্যে ডেইজিয়ে ধৰ্মা প্ৰডাকশ্যনৰ য়ামলা পাগলা দিৱানা ফিৰছে, সৰু পৰ্দাৰ কৌতুক ধাৰাবাহিক তাৰক মেহতা কি উল্টা চশমা আৰু বহু চৰ্চিত ছেইফ আলী খানৰ ৱেব ছিৰিজ চিক্ৰেট গেম 2 আদিত নিজৰ দুৰ্দান্ত অভিনয়েৰে নিজৰ প্ৰতিভাৰ উমান দিছে। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে দক্ষিণাত্যৰ ছবিটো পৰ্দাপণ কৰিবলৈ সক্ষম হৈছে। তামিল ছবি দৰবাৰ, য'ত ৰজনীকান্ত, সুনীল ছেত্ৰী, নয়নতাৰাকে ধৰি কেইবাগৰাকীও ছুপাৰষ্টাৰ অভিনেতা অভিনেত্ৰীয়ে অভিনয় কৰিব। জানিব পৰা মতে ছবিত ডেইজিয়ে মধ্যবিত্ত পৰিয়ালৰ এগৰাকী জীয়ৰী কলেজীয়া ছাত্ৰীৰ চৰিত্ৰ ৰূপায়ণ কৰিব, যিগৰাকীয়ে ড্ৰাগছৰ কবলত পৰে। এনেদৰে ইজনৰ পিছত সিজন অসম সন্তানে ৰাষ্ট্ৰীয় পৰ্যায়ত সফলতা কঢ়িয়াই অনাৰ খবৰে বৰ্তমান ৰাজ্যবাসীক উৎফুল্লিত কৰিছে। ব্যুৰো ৰিপৰ্ট।